ডেকা ব্লগলৈ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সেই ৰেচিপিটো সহজতে বনাব পাৰি প্ৰেছাৰ কুকাৰত, আৰু আপোনালোকে খাই খুব ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ। গতিকে সেই ৰেচিপিটো কিনো হয় আপোনালোকক অলপমান ভিডিঅ'ত দেখাম বুলি ভাবিছোঁ আজি। আৰু সেই ৰেচিপিটো হৈছে চিকেন বিৰিয়ানী। গতিকে বলকচোন মই চিকেন বিৰিয়ানী কেনেকৈ সহজতে প্ৰেছাৰ কুকাৰত বনাওঁ অলপমান দেখুৱাই দিম আপোনালোকক। এয়া মই বাসমতি ৰাইচ লৈ লৈছোঁ এটা গিলাচেদি। এগিলাচ দি দিছোঁ আৰু এগিলাচ দি দিম। এতিয়া মই চাউলখিনি অলপ ধুই ল'ম, ধুই লৈ ভালদৰে মোহাৰি ধুই ল'ম। চাউলখিনি ধুই হোৱাৰ পিছত আৰু অকণমান মানে 10-15 মিনিট সময় চাউলখিনি তিয়াই ৰাখিম। এতিয়া মই ইয়াতে মাংস লৈছোঁ 250 গ্ৰাম। মাংসখিনি ভালদৰে ধুই চাফা কৰি লৈ লৈছোঁ। আৰু মাংসখিনি এতিয়া মেৰিনেট কৰিবৰ কাৰণে কি কি মছলাৰ প্ৰয়োজন হ'ব আপোনালোকক দেখাই দিম। এয়া হ'ল গৰম মছলা, এয়া ধনিয়া, এইটো ৰেড চিলি হয়, আৰু এইটো জিৰা। আৰু ইয়াতে অলপ পিঁয়াজ মই ব্ৰাউন কৰি ভাজি লৈছোঁ। আৰু ইয়াতে গোটেইখিনি মছলা মই এতিয়া এড কৰিম। এচামুচকৈ দি দিছোঁ চব মছলাটো আপোনালোকে কম পৰিমাণে আপোনালোকৰ হিচাপত দি দিব। কোনোবাই কম খায়, কোনোবাই বেছিকৈ খায়, গতিকে সেই হিচাপত দি দিলেই হ'ল। আৰু মই ইয়াতে দি দিছোঁ দৈ, সৰু কাপেৰে 1 কাপ দৈ, 1 কাপ দি দিছোঁ। আৰু আদা নহৰু পেষ্ট এচামুচ দি দিছোঁ। ডেৰ চামুচ দি দিছোঁ। আৰু ভাজি থৈ দিয়া পিঁয়াজখিনিও ইয়াতে দি দিছোঁ। দি দিছোঁ এচামুচ, আৰু এচামুচ দি দিম, 2 চামুচ দি দিছোঁ। আপোনালোকে নিমখটো সোৱাদ অনুসৰি দি দিব। আৰু হালধি পাউডাৰ দি দিছোঁ এচামুচ। এতিয়া মই মিশ্ৰণখিনি গোটেই হাতেৰে মাৰি লৈছোঁ। আৰু চামুচ লগাই থাকিলে আৰু দিগদাৰী হয়, মছলাখিনি ভালদৰে সোমাই নাযাব মাংসৰ ভিতৰত, গতিকে হাতেৰে মেৰিনেট কৰি লৈছোঁ। এয়া মেৰিনেট কৰা হৈ গ'ল। এতিয়া মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। কাৰণে ৰেডি কৰি লৈছোঁ। ইয়াতে মই ৰিফাইন দি দিছোঁ 2 চামুচ, আৰু আপোনালোকে ঘিউ দি দিব পাৰে, গতিকে এতিয়া মই ঘিউ নিদিওঁ। বনোৱা হোৱাৰ পিছত অলপ ঘিউ দিম, অকল এতিয়া ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি অলপ টাইম গৰম হ'বৰ কাৰণে 5 মিনিট ৰখি দিম। ইয়াতে মই মছলা লৈ লৈছোঁ গোটা জালুক 4-5টামান, লং, ইলাচ, আৰু ইলাচি নাই বাৰু মোৰ তাত বৰ্তমান এতিয়া, শুকান জলকীয়া আৰু তেজপাত, দালচেনি, আৰু ইয়াতে 2টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈ লৈছোঁ পাতলকৈ। এতিয়া তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে মছলাখিনি দি দিছোঁ। লাৰি দি আছোঁ। তাৰপিছত কাটি থৈ দিয়া পিঁয়াজখিনি দি দিম ইয়াতে। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজিব লাগিব। ইয়াতে চাউলখিনি মই ধুই কিনে এটা খৰাহীত পানীখিনি যাবৰ কাৰণে ৰাখি দি দিছোঁ। এয়া পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া মই দিম মেৰিনেট কৰি থৈ দিয়া মাংসখিনি। দি কিনে অলপ লৰাই দিম। এয়া মাংসখিনি ভাজি আছোঁ, আৰু মাংসৰ পৰা তেল ওলাইছে যিহেতু ইয়াতে দৈ মিক্স কৰা আছে, সেইকাৰণে দৈৰ পৰা পানী ওলাইছে। আৰু এতিয়া ভাজা হৈ গ'ল মাংসখিনি। এতিয়া আমি তিয়াই থৈ দিয়া চাউলখিনি দি দিয়ে।
এতিয়া মই চাউলখিনি দি দিম অলপ অলপকৈ। এতিয়া অলপ লৰাই দিম। আগতে মই বিৰিয়ানী মছলা দি দিয়া নাই, এতিয়া দি দিম এচামুচ আৰু আধা দি দিম। আৰু ভাজি থৈ দিয়া পিঁয়াজ অলপ দি দিম। অলপমান নেমুৰ ৰস দি দিম ইয়াতে। ইয়াতে মই দি দিছোঁ ঘি এচামুচ, কাৰণ ঘি মই আগতে যোগ কৰা নাই, এতিয়া দি দিছোঁ। আৰু এটা কথা মন কৰিব, আপোনালোকে চাউল যোনটো গিলাচেৰে লৈছিলে সেইটো গিলাচেৰে অনুমান কৰি আপুনি যিমান চাউল লৈছিলে সেইটো গিলাচেৰে পানী দি দিব। মই দুগিলাচ লৈ লৈছিলোঁ চাউল, এতিয়া 2 গিলাচ পানী দি দিম। এতিয়া মই অলপ লাৰি দি দিছোঁ। এতিয়া হৈ গ'ল। এতিয়া ঢাকনিখন লগাই দিম। ঢাকনিখন লগাই দিম। গেছটো মিডিয়াম চাইজত ৰাখি দিম আৰু 2টা চিটি অহা। গেছটো এতিয়া অফ কৰি দি দিছোঁ। এনেকৈ হাৱাটো গুচাই দিছোঁ মই। এতিয়া মই ঢাকনিখন গুচাই দি দিম আৰু চাই লওঁ বিৰিয়ানীখিনি। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু খাবলৈ দেখাত ধুনীয়া হৈছে আৰু কালাৰ চালাৰ চব ধুনীয়া হৈছে। আপোনালোকে কোনে কোনে বিৰিয়ানী খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন, আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব।